হেই দোস্ত, কি খবৰ? সকলোৰে ভাল চাগে? বহুত দিনৰ মূৰত আকৌ ব্লগ এটা আৰম্ভ কৰিছোঁ। আমি গৈ আছোঁ এতিয়া বাৰীলৈ। বহুত দিনৰ আগতে চাফা কৰি আছিলোঁ জেগাডোখৰ, আপোনালোকক দেখাইছিলোঁ, পাহৰিব পাৰে, আগৰ ব্লগত আছে চাই ল'ব। তাত আমি সৰুকৈ ফাৰ্মিং অকণমান লগাইছিলোঁ। আমি ফাৰ্মখনত কি লগাইছোঁ আপোনালোকক দেখাম আৰু আপোনালোকে চাই থাকিব। वो देखो मेरा भाई अकेला अकेला गर्लफ्रेंड के साथ बात कर रहा है। उसका नाम राजा है भाई। तो चलो शुरू करते हैं आज की वीडियो। लेट्स गो। বন্ধুসকল, এইখনেই হ'ল মোৰ সৰু বাগানখন আৰু তাৰ ছাইডতে আমি ফাৰ্মিং অকণমান কৰিছিলোঁ। আচ্ছা ব'লক আমি ফাৰ্মিংখন চাই লওঁ, কি কি পুলি দিয়া আছে, কি কি গুটি দিয়া আছে। মুখতে দিয়া আছে এইখিনি হ'ল জিকা গুটি দিছিলোঁ, এয়া জিকা পুলি। আৰু ইয়াৰ ওচৰে পাজৰে এইখিনি প্ৰায় জিকাই দিয়া আছে এনেকৈ। তাৰপিছত এইফালে দিয়া আছিলে এইখিনি দাংবডি এনেকৈ ঘৰা মাৰি দিয়া আছে। মানে ইয়াত জেং দিয়া নাই, জেংটো দিব লাগিব, ৰছী দিম বুলি ভাবিছোঁ। তাৰপিছত এইখন হেন্দালিখন ৰছীৰে তৈয়াৰ কৰিছোঁ, আমি ৰছী দিছোঁ এনেকৈ। আৰু বাঁহটো ইয়াত খুব কম দিয়া আছে। বাঁহ কেনেকুৱা হৈছে ক'বচোন। আৰু এয়া জাতিলাও পুলি যদি লাগে তেতিয়াহ'লে নিব পাৰিব, এয়া ফ্ৰীকৈ দিয়া হ'ব। বহুত আছে জাতিলাও পুলি। এইফালে জাতিলাও বগাবলৈ আৰম্ভ কৰিছে। তাৰ ছাইডতে দিয়া আছিলে ধনিয়া, এয়া ধনিয়া পুলি ওলাইছে সৰু সৰুকৈ। ধনিয়া এতিয়ালৈকে 3বাৰ মানে সিঁচা হ'ল, চব পৰুৱাই নিছে। মানে মালাথিয়ান দিও মানে পাত্তা পোৱা নাই মানে। আৰু ছাইডতে এয়া হ'ল লাই শাক সিঁচা হৈছিলে। লাইটো ডাঙৰ হৈছে আৰু লাহে লাহে। ইয়াৰ কাষতে দিয়া আছিলেতো বিলাহী, মানে বিলাহীবিলাক এইবিলাক প্ৰতিটো খুলিতে বিলাহী আছিলে। বিলাহীবিলাক পোকে খালে, স্প্ৰে কৰা নহ'ল, বিশেষকৈ কামত অলপ থকা হ'ল, সেইকাৰণে স্প্ৰে কৰিবলৈ সময় নহ'ল। ইয়াৰ ছাইডতে আছে এইখিনি তিতা কেৰেলা দিয়া আছে। এয়া তিতা কেৰেলা দিয়া আছে, ওপৰত বগাবলৈ এখন হেন্দালি দিয়া আছে। কেনেকুৱা হৈছে ক'ব। হেন্দালিত পোৱাৰ পিছতো আপোনালোকক ভিডিঅ' দেখাম কেনেকুৱা হয়। আৰু ইয়াতে কৰিছিলোঁ আমি মূলা বিকিলোঁ। আমি 900মান টকা পাইছোঁ মূলা বিক্ৰী কৰি। 200 টকা খৰচ হৈছিলে আমাৰ মূলা সিঁচোতে, আমি 900 টকা পাইছিলোঁ। আৰু ইয়াতে দিয়া আছে সৰু সৰু মানে জাতিলাও নহয়, ৰঙালাও গুটি দিয়া আছে তলত। আৰু এইখিনি আমি ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ গুটি। এইখিনি তাকে এতিয়া সিঁচিবৰ কাৰণে মানে ইহঁতে হেৰি কৰি আছে, এইটো মাটিবিলাক ঠিক কৰি আছে, এইখিনি সিঁচিব লাগিব এতিয়া। আৰু ইয়াতে এইবিলাক লাই গুটি কিবাকিবি মৰিচা খুতৰা এনেকৈ কিছুমান আছে। এয়া মাটি ঠিক কৰি আছে জুবিনে। আচলতে আমাৰ জবক এখন ভাগি থাকিলে।